মীন পালক বন্ধুসকল, পুখুৰীত মাছৰ পোনা এৰি আপোনালোকে ৰৈ নাথাকিব। উচ্চ প্ৰটিনৰ দানা আৰু প্ৰয়োজনীয় ঔষধ পাতি ব্যৱহাৰ কৰি মাছৰ পোনাসমূহক সোনকালেই বিক্ৰীৰ উপযোগী কৰি তোলক। পুখুৰীত কেৱল ভাল জাতৰ পোনাহে মেলিব। কম খৰচতে পোৱা, সহজতে পোৱা পোনাৰ পৰা আঁতৰি কেৱল উন্নত মানৰ পোনা প্ৰতিপালনেহে আপোনাৰ মীন পামখন চহকী কৰি তুলিব পাৰিব। ৰূপচন্দা, কচ, আমুৰ কাৰ্প, গ্ৰাছ কাৰ্প, জীয়াই কাটলা, জয়ন্তী ৰহু, চিতল আদিৰ পোনা মেলি অতি কম সময়তে বৈজ্ঞানিক পদ্ধতিৰে মীন পালন কৰি লাভৱান হ'ব পাৰে। মীন পালনৰ ব্যৱহাৰিক তথ্যৰ বাবে চাই থাকিব আমাৰ চেনেলটো। লগতে দানা পোনাৰ বাবে পোনপটীয়াকৈ আমাৰ সৈতে যোগাযোগ কৰিবলৈ নেপাহৰিব। পুনৰ নতুন ভিডিঅ' এটি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।